নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি মোৰ বিয়া হোৱাৰ পৰা দেহা জন্ম হোৱালৈকে যিখিনি ভিডিঅ' মই বনাই থৈছিলোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টি। এয়া মোৰ 8 মাহ 7 মাহমান হৈছিল চাগে ভিডিঅ' এটা পষ্ট কৰিছিলোঁ। আপোনালোকৰ আগত তাকে দেখাই থ'লোঁ, মোৰ স্মৃতিবোৰ ইয়াতে সাঁচি ৰাখিলোঁ। আৰু এয়া দেহা জন্ম হৈ আহি পাইছিলেহি মোৰ মাৰ ঘৰত। ভণ্টিহঁতে কেক এটা যোগাৰ কাটিবলৈ, সেয়া কাটি আছিলোঁ। আৰু দেহা জন্ম হোৱাৰ পিছত 3-4 দিনমানৰ পিছতেই তাৰ জণ্ডিছ ওলালে। মোৰ মনটো তেতিয়া বহুত বেয়া আছিলে, মানে বহুত দুখ লাগিছিলে যে অকণমানি ল'ৰাটোৰ তেনেকুৱা হৈ গৈছিলে। এয়া তেতিয়া কৰা ভিডিঅ'। তাৰপাছত দেহা ভাল হৈ উঠিলে আৰু যিদিনা ৰিলিজ দিছে মই দেহাৰ লগত এটা ভিডিঅ' বনালোঁ। তাৰপাছত দেহা লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে আৰু এয়া মাহীয়েকৰ কোচতে কিবা তাই কৰি আছে। তোক খানিতি মৰম যিমান তই ল'ব পাৰিবি নে সিমান সদিয়াতো দুবুৰিতো নাপাবি মোৰ নোহোৱা। মিছাকৈ নকবি সঁচাকৈ সুধিছোঁ। তাৰপাছত মোৰ দেহা ডাঙৰ হ'বলৈ ধৰিলে। দেহাই হাঁহিব পৰা হ'ল, ইমান ধুনীয়াকৈ হাঁহিছে চাওকচোন বাৰু, কিমান ধুনীয়া লাগিছে অকণমানটো। আমাৰ দেহাৰ নামো ৰখা হ'ল, ঘৰত মতা নাম আদি আৰু ইভাগে বিদ্যাং হাজৰিকা। অকণমানি ল'ৰা এটা ঘৰত আহিলে ঘৰখন সঁচাই বহুত সুন্দৰ হৈ যায় এটা পৰিয়ালৰ কাৰণে। আৰু 2টাৰ পৰা 3টা হোৱা যায়, বহুত ভাল লাগে এই অনুভৱটো। খালি ল'ৰাই মাকৰ লগত ৰিলচ বনাব পৰা হ'ল, উৎপাতটো বাঢ়িছে বাৰু। মোৰ থিয় হোৱাই নাই, কিন্তু মাকৰ লগত মোবাইলত উঠিবলৈ কিমান মানে মন কৰিছে, ৰিলচ বনাব পৰা হ'ল। আৰু সি আমাৰ দেহাটো, তাৰ নামটো ৰখা হ'ল বিদ্যাং হাজৰিকা। ক'লো চাগে। এয়া দেখিছে, মাকৰ লগত ব্লগো শ্বুট কৰিব পৰা হ'ল। তাৰপাছত আমাৰ দেহাটো খোজ কাঢ়িব পৰা হ'ল। এতিয়া আৰু ল'ৰা সৰু হৈ থকা নাই, সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু দিবলগীয়া বহুত আছিল, কিন্তু ভিডিঅ'টো দীঘল হৈ যাব বুলি ভিডিঅ'টো অলপ কমাই দিছোঁ। আৰু তেতিয়াহ'লে ভাল লাগিলে লাইক এটা কৰি দিব আদিৰ বাবে।